অঞ্জন মোৰ এই অঞ্জন ব্লগছ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে কৰোনা ভাইৰাছে গোটেই বিশ্বজুৰি আতংকিত সৃষ্টি কৰিছে। চীন আৰু ইটালীৰ দেশসমূহত কি অৱস্থা হ'ল হয়তো আপোনালোকে জানিব পাৰিছেই। ইমান উন্নত চিকিৎসা থকা স্বত্তেও এই দেশসমূহত এতিয়ালৈকে ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা উলিয়াব পৰা নাই। আৰু আমি জানোৱে যে ভাৰতবৰ্ষৰ চিকিৎসা ব্যৱস্থা ইমান উন্নত মানৰ নহয়। সেয়ে আমি সকলোৱে সজাগ হ'বলৈ হ'ল। চৰকাৰে যি লকডাউন ঘোষণা কৰা হৈছে, সেই লকডাউন আমি অসমৰ উপৰিও সকলো ৰাজ্যই এই লকডাউন মানি চলিব লাগে। তেতিয়া আমি কিছু পৰিমাণে হ'লেও এই ৰোগটোৰ পৰা আমি হাত সাৰি থাকিব পৰা যাব। আমাৰ অসমত এতিয়াও কিছু লোকে এই ৰোগটোৰ বিষয়ে গুৰুত্ব দিয়া নাই। যদি আমাৰ অসমত এই ৰোগটো বিয়পিব ধৰে, তেনে আমি আমাৰ নিজৰ আপোনবোৰকো হেৰুৱাবলগীয়া হ'ব। যিসকলে এই ৰোগটোৰ বিষয়ে আপোনালোকে বুজি পাইছে, সেইসকলে আপোনালোকে ওচৰ চুবুৰীয়াৰ লোকসকলক বুজাওক যে এই ৰোগটো কিমান মাৰাত্মক হয়। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। যদি আপোনালোকৰ উপযুক্ত কাম নাথাকে, তেনেহ'লে ঘৰৰ বাহিৰলৈ ওলাই নাযাব। আমিয়ে আমাৰ অসমখন নিজে সুৰক্ষিত কৰি ৰাখিব লাগিব। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো উপযুক্ত বুলি ভাবে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।